নমস্কাৰ জনাইছোঁ। আমাৰ যিহেতু এদিনীয়া কাৰ্যসূচী সেয়া আমাৰ সময় যথেষ্ট কম, গতিকে এই কম সময়ৰ ভিতৰতে আমি সচৰাচৰ দেখি থকা কেইজনমান ব্যক্তি কণ্ঠস্বৰ নকল এখন মিমিক্ৰি কৰি দিবলৈ ওলাইছোঁ। মোৰ তাত লিমিটেড চ'ৰ্চে আছে, গতিকে ইয়াত যাতে কোনেও এইটো ভাবি নলয় যে মই তেওঁলোকক ঠাট্টা মস্কৰা কৰিছোঁ, আৰু তেনেকুৱা বেয়া মানসিকতা মোৰ নাই। গতিকে আৰু বেছি নকওঁ, মই অনুষ্ঠান আৰম্ভ কৰিছোঁ। প্ৰথমে আমাৰ ৰাজনীতি জগতৰ তিনিজনমান মহাৰথী কৰি দিছোঁ। প্ৰথমে আহিছোঁ সৰ্বানন্দ সোণোৱাল, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। অসমবাসী ৰাইজ, আপোনালোকে জানে অসম এখন বিভিন্ন সমস্যাৰে জৰ্জৰিত ৰাজ্য। অসমত বিভিন্ন সমস্যা আছে, যেনে বানপানী, হত্যা, লুণ্ঠন, ধৰ্ষণ ইত্যাদি। এই সমূহ সমস্যা মুখীমূৰ কৰাৰ নিমিত্তে আমি ভাৰতীয় জনতা পাৰ্টি এই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছোঁ। গতিকে আপোনালোকে এইটো নিশ্চিত কৰক যে 2016 নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অসমত চৰকাৰ গঠন হ'ব। এই সামগ্ৰিক উন্নয়নৰ নিমিত্তে আমি ভাৰতীয় জনতা পাৰ্টি আপোনালোকৰ লগত সদায় আছোঁ। আপোনালোক আমাৰ বিশ্বাস, আস্থা আমাক দিয়ক। ধন্যবাদ। এতিয়া আমাৰ মাননীয় শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতে এতিয়া শাসনলৈ আহিল, অহাৰ পিছত তেখেতে দুবাৰ গ'লে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া উপযুক্ত পদক্ষেপ বুলি ভাবো। আজি শিক্ষা খণ্ডৰ উন্নয়নত চাওক, মই ফ্ৰী এডমিশ্যন কিতাপ বিতৰণ কৰিছোঁ, ভোজনৰো ব্যৱস্থা কৰিছোঁ, যাতে দুখীয়া ছাত্ৰ ছাত্ৰীখিনিয়ে স্কুলত কিবা এটা খাব পাৰে। আৰু শিক্ষা খণ্ডৰ আমাৰ বিভিন্ন দিশত আমাৰ উন্নয়নৰ অগ্ৰগতি চলি আছে। আপোনালোকে এইখিনি ধৈৰ্য ধৰিব লাগিব। আৰু মোৰ এটা অনুৰোধ, আপোনালোকে প্ৰতিবাদ আন্দোলন এইবোৰৰ পৰা আঁতৰত থাকক। আপোনালোকে হাতে কামে লগত, আমি আছো আপোনালোকৰ লগত। ধন্যবাদ। অকণমান পাৰিছেনে? পাৰিছে, অলপ সহযোগ কৰিলে ভাল লাগিব। এতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়া তৰুণ গগৈ ডাঙৰীয়া বাদ দিয়াহে আমেৰিকাতো বানপানী হয়, অসমত কি বানপানীৰে সমস্যা আছে? বেলেগ সমস্যা নাই? কিমান সমস্যা আছে, কিমান সমাধান কৰিলোঁ, নামেই নাই। আৰু এই ধলাশদিয়া দলঙৰ কাম চাবলৈ যাওঁতে সেইদিনা সন্ত্ৰাসবাদীৰ দৰে ব্যৱহাৰ কৰিলে। দলং চেংচন কৰালোঁ মই, কাম আৰম্ভ কৰিলোঁ মই, মোকে আকৌ সন্ত্ৰাসবাদীৰ দৰে ব্যৱহাৰ কৰে। বেয়া লাগে দেই, এইবিলাক বেয়া লাগে। আৰু ৰ'ব, আপোনালোকে ব্লু হুৱেল গেমটো গেলে নেকি? নেগেলিব দেই। আমাৰ বাবা গৌৰৱকো মই কৈ দিছোঁ, ব্লু হুৱেল গেমটো নেগেলিব। তাৰপিছত তপন দাস, অভিনেতা, ঠিক আছে, অভিনেতা তপন দাসৰ আমাৰ হেৰি কৰিছোঁ ডাইলগ এটা, সৰু ডাইলগ এটা। হেই, যদি মানুহ হৈ এই বসুন্ধৰে জন্ম লৈছ, তাতে মানুহৰ দৰে যাবলৈ শিকিবি, জানুৱাৰীৰ দৰে নহয়। আপোনাক শুনক, ইন্সপেক্টৰ বিক্ৰম বৰুৱাক যদি মই আপোনাৰ অবিহনে এপইণ্ট কৰাব নোৱাৰোঁ, তাতে মোৰ নাম তপন নহয়, মনত ৰাখিব। ধন্যবাদ।